Hey guys, good morning. তো আকৌ এটা নতুন ভিডিঅ'লৈ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি মানে গৈ আছোঁ বৰহোলা। তো বৰহোলাত আছে বৰমাৰ ঘৰ। চ' তাত মই যাম, গুণ্ডা যাম আৰু সঞ্জু যাব। তো আমি চিন্তা যাম আৰু এইফালে এজন লগৰ আছে, সি যাব আৰু গুণ্ডাৰ পেহীক মানে থ'বলৈ যাম আৰু তেনেকৈ হৈ আমাৰ বৰমাৰ ঘৰত সোমাম। তো চাই থাকক আজি ভিডিঅ'টো। ইয়াত গুণ্ডা ওলাই গ'লোঁ। এতিয়া নদী পাৰ হ'ব লাগিব। তেনেকৈ যাব লাগিব এতিয়া। দৈয়াং পাৰ হৈ যাব লাগিব। আমাৰ ইফালে মানে যাবলৈ হ'লে মানে দৈয়াং পাৰ হ'ব লাগে। তো এতিয়া দৈয়াং ঘাট পালোহি, ইফালে পাৰ হৈ গৈ আছে। তো এতিয়া মই যাওঁ তাকে লগত মানে গুণ্ডাৰ পেহীয়ে গৈ আছে। চব ভিডিঅ' কৰিবলৈ ইমান ভাল নহয়, পিছফালে মাইকী মানুহ বহি থাকিলে তো মোবাইলৰ পৰা ভিডিঅ' কৰিব লগা হয়। চ' সেইকাৰণে আৰু অলপ ক'ৰবাত ৰখি দিম। তেনেকৈ ভিডিঅ' কৰিম আৰু চাই থাকিব, বেয়া নাপাব। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব আৰু কমেণ্ট এটা কৰি দিব। বলক মই ইপাৰ হৈ লওঁ। তো গাইজ পূৰা একদম পানী আছে। সেই ওচৰতে নাও এখন আছে। তো এয়া আমাৰ দৈয়াং অঞ্চল, য'ত আমি গা চা ধুব যাওঁ। এখন সেইটো ঘাট নহয়, এখন হৈছে এটা বেলেগ ঘাট। আমাৰ ইয়াত মানে পাৰ হ'বলৈ বহুতকেইটা ঘাট আছে। চ' এইখন হৈছে এখন বেলেগ ঘাট, এইটো হলি ঘাট বুলি কয়। তো এতিয়া ঘাট পাৰ হৈ তো লাহে গৈ আছোঁ। সঞ্জুটো নাহিলে, সঞ্জু কিবা মানে অসুবিধা হোৱাৰ কাৰণে সঞ্জু আহিব নোৱাৰে। তো মই গুণ্ডা আমি গৈ আছোঁ আৰু পাই গ'লোহি আমি জেৰেঙা পথাৰ পাৰ হৈ। এতিয়া পাই গ'লো, এয়া হৈছে গমাৰি বজাৰ। তো গাইজ আপোনাৰ চাইডত পাহাৰ, আমি মানে পাহাৰৰ ওচৰত গৈছোঁ। আমাৰ বৰমা ঘৰ য'ত ন, পাহাৰ একদম মানে বেছি দূৰ নহয়, ওচৰতে মানে। তো গাইজ বৰমাহঁতৰ ঘৰ পাবলৈ হৈছেগৈ আৰু। তো মানে ভিডিঅ'টো মই ভাবিছোঁ ইমানতে আমি কৰিম বুলি। তো গাইজ চৰি বেয়া নাপাব, মই ভিডিঅ'টো ইমানতে মই এণ্ড কৰিম। চ' বাই।